আজি বনাম সুজি বৰফি। সুজি বৰফি বনাবলৈ প্ৰথমতে সুজি লৈছো, চেনি লাগিব, ঘিউ, ড্ৰাই ফ্ৰুইটছ, গাখীৰ, পাউডাৰ মিল্ক। প্ৰথমতে কেৰাহীত 4 চামুচ ঘিউ দি ল'ব। তাৰপিছত 2 কাপ সুজি ল'ব। 1 কাপ সুজি ল'লো, 2 কাপ সুজি লৈছোঁ। সুজিখিনি এতিয়া ভাজিব লাগিব। সুজিখিনি মিডিয়াম ফ্লেমত ৰঙা নোহোৱালৈকে ভাজি থাকিব। আমি এতিয়া বেলেগ এখন কেৰাহী, তাৰ কাৰণে চেনিৰ ৰস তৈয়াৰ কৰি ল'ম। 2 কাপ সুজিৰ কাৰণে 1 কাপ চেনি লৈছোঁ। সম পৰিমাণৰ পানী দি পেলাই চেনি ৰস কৰিবলৈ গেছত তুলি থৈছোঁ। সুজি ভজা হৈ গৈছে, এতিয়া সুজিখিনি ভাজিলোঁ। ভজা ভজা গোন্ধ এটা ওলালে সুজিখিনি কাঢ়ি থ'ব। এতিয়া সুজি ভজা হৈ গ'ল, এতিয়া চেনি ৰসখিনি চেনি ৰস হৈ গৈছে। এতিয়া গেছটো কমাই দিব লাগিব। এতিয়া আমি ইয়াতে সুজিখিনি দি দিম। লাহে লাহে লৰাই দিব যাতে গোটা নহয়। 4 চামুচমান মিল্ক পাউডাৰ দি দিব। কাটি থোৱা ড্ৰাই ফ্ৰুইটছখিনি দি দিব ইয়াতে। দুই চামুচ ঘিউ দিছোঁ, আকৌ ঘিউ পিছত দিম। এতিয়া লাহে লাহে লৰাই দিব লাগিব। গেছ সিম হৈ থাকিবলৈকে দিব। আধা কাপমান গাখীৰ দি দিম। এতিয়া গেছটো অকণমান বঢ়াই দিব। গাখীৰখিনি শুকাই আহিছে, লাহে লাহে এনেকৈ শুকাই কেৰাহীৰ পৰা এৰাই যাব। আমি এখন প্লেটৰ ইয়াতে ঘিউ দি গাৰ্নিছ কৰি ল'ব লাগিব। এনেতে গাৰ্নিছ কৰি ল'ব এখন ডিছ এখন। আকৌ এয়া ঘিউ দি দিছোঁ, থাকি যোৱা ঘিউখিনি। সুজিখিনি ফুলি আহিছে।
দিব খোৱাৰ সময় এটা গেছ অফ কৰি দিব পাৰিব কেৰাহী পৰা এৰাই আহিছে গেছ অফ কৰি দিব পৰা হৈ গৈছে গেছটো অফ কৰি দিম গেছ অফ কৰাৰ পিছত অকণমান গৰম হৈ আছে কেৰাহীখন গতিকে লাহে লাহে হাতেৰে লৰাই আছোঁ অলপ দেৰি লৰাই থাকিব লাগিব নমাই দিম গেছৰ পৰা কেৰাহীৰ পৰা নমাই ইয়াত আমি দি দিম এটা উলিয়াই এনেকৈ চেপ দিব ধুনীয়াকৈ তাৰপিছত এখন কটাৰী লৈ আপোনালোকৰ নিজৰ সাইজত কাটি দিব এতিয়া ঠাণ্ডা হোৱা নাই 3-4 ঘণ্টামানৰ পিছত যেতিয়া ঠাণ্ডা হ'ব তেতিয়া স্পেচিয়েল অকেজনত আপোনালোকে বনাই চাব খাই চাব ধুনীয়াকৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ড্ৰাই ফ্ৰুইটছ দি এনেকৈ ধুনীয়াকৈ সজাই দিব ওপৰত একেবাৰে কম ইনগ্ৰিডিয়েণ্টছ লাগে বনাবলৈ মাত্ৰ ঘৰত থকা বস্তুৱে ধুনীয়াকৈ বনাব পাৰি চুজিৰ বৰফি এবাৰ বনাই চাব খাই চাব এয়া চুজি বৰফি ৰেডি হৈ গ'ল